নমস্কাৰ। যোৱাকালি মই বিয়া পাৰ্টি এটাত গৈছিলোঁ। তাত চবেই নিচা কৰি আছিলে, মাল আৰু দুপেক মোকো দিলে খাবলৈ। মইতো নেখাওঁ, কোনদিন খাই পোৱা নাই, যিহেতু মই ল'ৰাটো বহুত ভাল ল'ৰা, চবেই জানেই। তাৰপিছত চবেই জোৰ কৰিলে আৰু চবেই খাই আছিলে, ময়ো দুপেক খাই দিলোঁ। কিমান নাজানো দেই, মই খাই দিলোঁ আৰু তাৰপিছত দুটা ল'ৰাই ওচৰতে দন লাগি আছিলে। মই সিহঁতৰ মাজত সোমালোঁ, ভাবিলোঁ যি হওক দনখন মিলাই দিওঁ। তাৰপিছত সিহঁতি দুটাই মিলি মোকে মাৰিলে। আকৌ ময়ো মাৰিলোঁ, মোকো মাৰিলে। সিহঁতি দুটা আছিলে, মই বেছি মাৰ খালোঁ। এইখিনিতে মাৰিছিলে। মানুহক বুজাব গ'লেও বেয়া। তাৰপিছত আৰু মাৰ চাৰ খালোঁ। মাৰ চাৰ খাই এই দেখিলোঁ ওচৰতে ডিজে বজাই মাইকী মানুহ কেইজনমানে নাচি আছিলে। তাতে মোৰ মানুহজনীও দেখিলোঁ, তাত তাই নাচি আছে। তাৰপিছত মই তাইৰ গাত হাত দিলোঁ যে ইয়াত তই অকলে কেলে নাচি আছে, মতা মানুহ আছে ন তাত। দিলোঁ তাইক একচৰ, তাইও মোক মাৰিলে আৰু ওচৰত থকা কেইটামান মানুহ মোক মিলি মাৰিলে। তাৰপিছত চাইছোঁ মই, নিচাও হৈ আছিলে মোৰ। চাইছোঁ মানুহজনী মোৰজনী নহয়, এজনী মানুহজনী অলপ মোৰ মানুহজনী নিচিনাই দেখিব, কিন্তু তাই বেলেগ। খঙতে আৰু বিয়াখনৰ পৰা ওলাই গুচি আহিলোঁ। সেই ল'ৰাকেইটাও মাৰিলে, তাইও মাৰিলে। ঘৰত আহিলোঁ আৰু ভাবিলোঁ মানুহজনীক দিম আৰু আজি গালি। নিচা লাগিলে আৰু শুই থাকিলোঁ আৰু ভাত পানী নাখালোঁ আৰু। পিছদিনাখন উঠি কিনি মনত পৰিছে, মই মিছাকে মাইকী টেনচন লৈ আছিলোঁ। মোৰতো মাইকীয়ে নাই, মই বিয়াই পতা নাই। নিচাত মানুহৰ